আঞ্জা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মাৰ হাতৰ বিশেষ আঞ্জা। এইপিনে শুকান মাছৰ আঞ্জা বনোৱা হ'ব। মাৰ হাতৰ বিশেষ আঞ্জা। এইপিনে আছে বইল আলু দেখিবলৈ পাইছে। এইপিনে বইল বিলাহী আৰু এইপিনে থৈ দিয়া আছে বেঙেনা। এনেকৈ আজি বনোৱা হৈ আছে। শুকান মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লোৱা হৈছে। এটা এটা চাব পাৰে আপোনালোকে, খুব সুন্দৰভাৱে শুকান মাছখিনি দিয়া হৈছে সম্পূৰ্ণ। এনেকৈ আজি সুন্দৰ এটি ৰেচিপি বনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকক। যিহেতু ঠাণ্ডা বতৰ, আজি বনোৱা হ'ব শুকান মাছৰ আঞ্জা। এনেকৈ শুকান মাছসমূহ ফ্ৰাই কৰি থকা হৈছে। এইপিনে আছে বিলাহী, বইল আলু আৰু বেঙেনাত থৈ দিয়া আছে। আৰু এটা বস্তু চাব পাৰে, বেঙেনাত অকণমান চেনি দি থোৱা আছে। যিহেতু এয়া শুকান মাছখিনি সম্পূৰ্ণভাৱে কাঢ়ি লোৱা গৈছে, চাব পাৰে। পুনৰবাৰ আপোনালোকৰ কাষলৈ লৈ আহিছোঁ মা হোম ৰেচিপিৰ এটি সৰু আঞ্জা। শুকান মাছৰ আঞ্জা লৈ আহিছোঁ। আজিৰ বিশেষ আঞ্জা মাৰ হাতৰ আঞ্জা, শুকান মাছৰ আঞ্জা লৈ আহিছোঁ। যিহেতু বেঙেনা ফ্ৰাই কৰি থকা হৈছে মছলাৰ সৈতে, সুন্দৰ এক সোৱাদ হয় ইয়াৰ পৰা। যিহেতু শুকান মাছ ঠাণ্ডা বতৰ, সেইবাবে শুকান মাছ খাওঁ বুলি ভাবিলোঁ। লগতে আপোনালোককো শুকান মাছৰ অকণমান কেনেধৰণে বনাই সমগ্ৰ প্ৰক্ৰিয়াটো দেখুৱাওঁ বুলি ভাবিলোঁ। দেখিবলৈ পাইছে বইল বিলাহী, যিহেতু বেঙেনাৰ লগত সুন্দৰভাৱে ভাজি লোৱা গৈছে। মছলা দি থোৱা আছে, দেখুৱাবলৈ নহ'ল। যিহেতু চাওক কি এক সুন্দৰ কালাৰ আহি পৰিছে মছলাৰ সৈতে বেঙেনাৰ। যিহেতু বেঙেনাৰ লগত খালে বিশেষ সোৱাদ হয়। হালধি দিয়া হ'ল সুন্দৰ এক কালাৰ আহিবৰ বাবে, আৰু বইল আলুখিনি দিয়া হ'ল লগতে। চাওক কি এক সুন্দৰভাৱে ভাজি থকা হৈছে। সুন্দৰভাৱে ভাজি লোৱাৰ পিছত এক বিশেষ কালাৰ আহি গৈছে ৰঙচুৱা ভাৱৰ। যিহেতু জুইত বনালে খাবলৈ বিশেষ সোৱাদ হয়, সেইবাবে জুইতে বনাওঁ প্ৰতিটো আহাৰ। সেইবাবে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ সৰু সৰু ভিডিঅ'ৰ মাধ্যমেৰে। কিছু সুন্দৰ খাদ্য আপোনালোকৰ কাষলৈ এনেধৰণে প্ৰেৰণ কৰোঁ বুলি ভাবিলোঁ। তাৰে এটি সৰু ৰেচিপি লৈ আহিলোঁ। মা হাতৰ এটি শুকান মাছৰ আঞ্জা লৈ আহিলোঁ আজিৰ। দেখিবলৈ পাইছে মছলাখিনি ভাজি লোৱাৰ পিছত পানী দি দিয়া হৈছে। যিহেতু সুন্দৰভাৱে উতল আহি পৰিছে, শুকান মাছখিনিও এটা এটাকৈ দি দিয়া হৈছে। শুকান মাছৰ যিহেতু ফ্লেভাৰটো সম্পূৰ্ণ আঞ্জাটোত যাতে বিয়পি যাব, সেইবাবে এনেধৰণে বনাই থকা হৈছে। আৰু লগতে মান ধনিয়া দিয়া হৈছে। মান ধনিয়া যিহেতু বাৰীৰে দিয়া হৈছে, মান ধনিয়া সুন্দৰ এটা ফ্লেভাৰ আহে মান ধনিয়াৰ, সেইবাবে দিয়া গৈছে। আলুখিনি অকণমান মোহাৰি লোৱা গৈছে, যিহেতু গ্ৰেভি হ'বৰ বাবে। এনেধৰণে যদি বনায় আপোনালোকে সুন্দৰ লাগে। যিহেতু চাবলৈ পাইছে আপোনালোকে, দেখিবলৈ পাইছে ৰেচিপিটো ইতিমধ্যে আঞ্জাটো হৈ পৰিছে। মাৰ হাতৰ বিশেষ আঞ্জা এটি সৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। ঠাণ্ডা বতৰত আপোনালোকেও খাব পাৰে এনে আঞ্জা, শুকান মাছৰ